নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট চমুকৈ ADRE পৰীক্ষাৰ গেট 3 আৰু গেট 4 পৰীক্ষাৰ সিলেবাস প্ৰকাশ পাইছে। আপোনালোকক মই নটিছখন পোনপ্ৰথমে দেখাব বিচাৰিছোঁ। এইখন হৈছে অফিচিয়েল নটিছখন। ইয়াত গেট 3 বেচেলৰ ডিগ্ৰী লেভেল পোষ্টত কিমান কোন সেকশনৰ পৰা কিমান কুৱেশ্যন আহিব তাক এখন দেখাইছে। ইয়াত দিছে ছ'চিয়েল ষ্টাডিজত আহিব 30টা কুৱেশ্যন, প্ৰত্যেকটো কুৱেশ্যনত মাৰ্কছ থাকিব 1কে। তাৰপিছত জেনেৰেল নলেজত 35 কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনৰ মাৰ্কছ থাকিব 1 নম্বৰকে। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব 20টা কুৱেশ্যন, তাৰ প্ৰতিটো কুৱেশ্যনৰ বাবদ থাকিব 1 নম্বৰ। আৰু জেনেৰেল মেথমেটিক্সৰ বাবে কুৱেশ্যন থাকিব 30টা আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকে থাকিব। জেনেৰেল ইংলিছৰ 10টা কুৱেশ্যন আহিব আৰু কুৱেশ্যন মাৰ্ক 1 নম্বৰকে পাব। আৰু ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ, ইংলিছত 25 মাৰ্কছ আছে আৰু 25টা কুৱেশ্যন আছে, প্ৰতিটো কুৱেশ্যনৰ বাবদ 2 মাৰ্কছকে থাকিব। এতিয়া পৰীক্ষা 3 ঘণ্টা হ'ব পৰীক্ষা। তাৰপিছত কুৱেশ্যন থাকিব 150টা, টোটেল মাৰ্কছ থাকিব হ'ব 175। আৰু SSLC লেভেল পোষ্টত হাই ছেকেণ্ডেৰী লেভেলৰ পোষ্টত থাকিব ছ'চিয়েল ষ্টাডিজত 30টা কুৱেশ্যন থাকিব, জেনেৰেল নলেজত 30টা কুৱেশ্যন থাকিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব 20টা, জেনেৰেল ইংলিছত থাকিব 35টা, জেনেৰেল মেথছত থাকিব 35টা। টোটেল 150টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ হ'ব 150। প্ৰত্যেকটোতে কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব। তাৰপিছত আহিলে মেট্ৰিক লেভেলৰ পোষ্ট ড্ৰাইভাৰৰ বাবে। ইয়াত ছ'চিয়েল ষ্টাডিজত আহিব 20টা কুৱেশ্যন, তাৰপৰা জেনেৰেল নলেজত 30টা, লজিকেল ৰিজনিঙত থাকিব 20টা, ইংলিছত থাকিব 30টা, জেনেৰেল মেথছত থাকিব 30, ৰুট ট্ৰেন্সপৰ্টত থাকিব 20। টোটেল কুৱেশ্যন আহিব 150টা আৰু টোটেল মাৰ্কছ হ'ব 150 আৰু 3 ঘণ্টীয়া পৰীক্ষা হ'ব। আৰু কুৱেশ্যনবোৰ হ'ব মাল্টিপুল চইচ, আগতে আপোনালোকে দিছেই। আৰু এইবাৰ এটা নতুনকৈ কৰিছে, এইবাৰ নেগেটিভ মাৰ্ক থাকিব। এইবাৰ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইবাৰ নেগেটিভ মাৰ্ক থাকিব। যোৱাবাৰ নেগেটিভ মাৰ্ক নাছিলে, এইবাৰ নেগেটিভ মাৰ্ক থাকিব। প্ৰত্যেকটো কুৱেশ্যনত কিমান নেগেটিভ মাৰ্ক থাকিব আচলতে ইয়াত দি দিছে। নেগেটিভ মাৰ্কিং টু এৱাৰ্ডেড ইজ ৰং আনচাৰ উইল বি ইকুইভেলেণ্ট টু 1/4 অফ দ্য মাৰ্কছ। এটা কুৱেশ্যন শুদ্ধ কৰিলে যিমান মাৰ্কছ হ'ব তাৰ 1/4 অংশ তেওঁ নেগেটিভ মাৰ্ক পাব, অৰ্থাৎ 0.25 তেওঁলোকে নেগেটিভ পাব। ইয়াৰ পিছত আহিলে পেপাৰ কি মোডত আহিব দিছে। আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী মিডিয়ামত আহিব। গেট 4ৰ ক্ষেত্ৰতো এখন নটিচ ওলাইছে। তাত এইবাৰ 2টা কেটেগৰীত হ'ব। যিসকল 8 পাছলৈকে তেওঁলোকে এটা কেটেগৰী বেলেগ হ'ব, আৰু যিসকল SSLC পাছ তেওঁলোকৰ বাবে কেটেগৰীটো বেলেগ হ'ব। আৰু তেওঁলোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, আৰু তাৰ বাবে তেওঁলোকৰ চিলেবাছ দি দিছে। ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং, এইকেইটা ওপৰত কুৱেশ্যন আহিব। আৰু কুৱেশ্যন পেপাৰ আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী মিডিয়ামত থাকিব। আৰু টোটেল কুৱেশ্যন আহিব 135টা কুৱেশ্যন আহিব, আৰু প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব আৰু 2.5 ঘণ্টা সময় থাকিব। আৰু ইয়াতো তেওঁলোকৰ গেট 4টো এইবাৰ ইয়াতো নেগেটিভ মাৰ্ক আছে। প্ৰতিটো কুৱেশ্যন মাৰ্কৰ বাবে 0.25 নেগেটিভ মাৰ্ক থাকিব। এইটোৱে আজিৰ বাতৰিটো। ধন্যবাদ।